সো নমস্কাৰ বন্ধুসকল, আশা কৰোঁ চব ভালে আছে, সুখেৰে আছে, শান্তিৰে আছে আৰু হাঁহি আছে আৰু বেলেগক হেল্প কৰি গৈ আছে। আৰু আজি এটা নতুন টপিকৰ মাজলৈ আপোনালোকক লৈ যাম। টপিকটো খুবেই গুৰুত্বপূৰ্ণ আৰু আজিৰ দিনত ভাৰত চৰকাৰৰ কাৰণে এটা খুবেই গৌৰৱৰ দিন। অকল ভাৰত চৰকাৰে নহয়, ভাৰতত বসবাস কৰা প্ৰত্যেকজন ভাৰতীয়ৰ কাৰণে এটা গৌৰৱৰ দিন। আৰু গৌৰৱৰ দিন কিহৰ কাৰণে সমস্ত বিশ্লেষণ কৰিম মই এই ভিডিঅ'টোত। বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। চ' মেইন টপিকটো হ'ল, আজিৰ পৰা নাথাকে মানুহ নহয় কিন্তু আৰ্টিকেল ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকেল 370 আৰু 35A আৰ্টিকেলটো জম্মু এণ্ড কাশ্মীৰৰ পৰা আঁতৰাই দিয়া হৈছে। আৰু এই আৰ্টিকেল দুটাৰ মহত্ব কি আছিল, কিহৰ কাৰণে জম্মু এণ্ড কাশ্মীৰত এই আৰ্টিকেলকেইটা দিয়া হৈছিল, ছেকশ্যন 370 আৰু 35A। হয়তো আপোনালোকে দেখিছে নিউজত। আজিৰ দিনটোৰ চবতকৈ, আজিৰ দিনটো বুলি নহয়, মই ভাবোঁতো এই বছৰটোৰ চন্দ্ৰয়ান 2ৰ পিছত এইটো এটা চবতকৈ ডাঙৰ এচিভমেণ্ট ভাৰত চৰকাৰৰ কাৰণে। চন্দ্ৰয়ান 2 ইয়াৰ আগৰ সোমবাৰটোত আপোনালোকৰ চন্দ্ৰয়ান 2 গৈছিলে, আৰু তাৰপিছৰ সোমবাৰটোত ট্ৰিপল তালাকৰ ওপৰত এটা ভাৰত চৰকাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। আৰু আজিৰ দিনটোত সিদ্ধান্ত লৈছে যে জম্মু এণ্ড কাশ্মীৰৰ ওপৰত আৰ্টিকেল 370 আৰু 35A নাইকিয়া হৈ গ'ল। বঢ়িয়া, এটা সুন্দৰ ষ্টেপ ভাৰত চৰকাৰ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা ডাঙৰ এচিভমেণ্ট। তেওঁ বহুতখিনি এচিভমেণ্ট কৰিছে এতিয়ালৈকে, কিন্তু এইটো আটাইতকৈ এটা ডাঙৰ এচিভমেণ্ট বুলি মই ভাবোঁ। আৰু কি আছিল আৰ্টিকেল 370ত, কিহৰ কাৰণে 370টো ইমান দিনে জম্মু এণ্ড কাশ্মীৰ কাৰণে এক্সট্ৰাকৈ বনোৱা হৈছিল, কি ৰুলছ এণ্ড ৰেগুলেশ্যন আছিল, 35A কি আছিলে। চ' সমস্ত মই অকণমান আপোনালোকৰ থুলমূলকৈ মই আপোনালোকৰ লগত বিশ্লেষণ কৰিম। গোটেইখিনি টপিক 370 যোনটো আৰ্টিকেল বহুত দীঘল হয়, বহুত তাৰ নিজৰ ছাবজেক্ট মেটাৰখিনি বহুত ডাঙৰ হয়। আৰু মই জাষ্ট আপোনালোকৰ মাজত এটা আভাস দিম, আপোনালোকে যাতে বুজি পায় বস্তুটো কি আছিলে, কিহৰ কাৰণে ভাৰত চৰকাৰে আঁতৰাই দিলে, আৰু তাৰ পৰা আপোনালোকৰ কি লাভ হ'ব। কিছুমানেতো ভাবিব পাৰে 370টো আঁতৰাই দিছে আৰু 335Aটো আঁতৰাই দিছে, আমাৰ কি হ'ল তাতে। কিন্তু আপোনালোকৰ তাত লাভ আছে, আপোনালোকৰো লাভ আছে তাত। জম্মু এণ্ড কাশ্মীৰত বসবাস কৰা প্ৰত্যেকজন নাগৰিকৰ লাভ আছে, গোটেই ভাৰতবৰ্ষৰ লাভ আছে। সেইকাৰণেতো মই কৈছোঁ ডাঙৰ এচিভমেণ্ট। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আকৌ এবাৰটো ক'লৈ আৰম্ভ কৰোঁ বুলি, এতিয়া ছেকেণ্ডবাৰ কৈছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি। ব'লক। চ' আৰ্টিকেল 35A আণ্ডাৰত আপোনালোকৰ বহুতখিনি ৰুলছ ৰেগুলেশ্যন আছিল, আৰু তাৰ মেইন টপিকটো হ'ল যে আৰ্টিকেল 35A অকল জম্মু এণ্ড কাশ্মীৰৰ ক্ষেত্ৰত এপ্লিকেবল আছিল। আৰু জম্মু এণ্ড কাশ্মীৰৰ 35A কি ভিত্তিত এপ্লিকেবল কৰা হৈছিল, যে আণ্ডাৰ আৰ্টিকেল 35A জম্মু এণ্ড কাশ্মীৰত আপোনাৰ যোনখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন আছে, যোনখিনি যোনখিনি ল আছে, সেই লখিনি আপোনালোকৰ আমাৰ ষ্টেটবিলাকত যোনখিনি ল থাকে সেইখিনিকৈ বেলেগ। চ' সেইটো ছেপাৰেট ল আছিলে। চিটিজেনশ্বিপৰ ক্ষেত্ৰত এক্সট্ৰা ল আছিলে 35A ভিত্তিত, আৰু 35A ভিত্তিত আৰু এটা আছিলে চিটিজেনশ্বিপৰ উপৰিও যে অ'নাৰশ্বিপ অফ প্ৰপাৰ্টি আপোনালোকে আমাৰ যোনখিনি আমাৰ এক্সেপ্ট জম্মু এণ্ড কাশ্মীৰ, আমি য'তে ত'তে মাটি কিনি আমি তাত বসবাস কৰিব পাৰোঁ। কিন্তু জম্মু এণ্ড কাশ্মীৰত আমি বেলেগৰ মানুহ এজন গৈ পেলাই মাটি কিনি পেলাই তাত বসবাস কৰিব নোৱাৰে। আৰু ভোটাৰ্ছ ৰাইটবিলাক বেলেগ আছিল, তাত বেলেগৰ মানুহে ভোট দিব নোৱাৰে, তাত স্থায়ী বাসিন্দা হ'ব নোৱাৰে। বহুতখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন আছিল। আৰু জম্মু এণ্ড কাশ্মীৰৰ কাৰণে বেলেগ ৰুলছ এণ্ড ৰেগুলেশ্যন আছিল, বেলেগ এক্ট আছিলে, তাৰ গোটেই সমস্ত প্ৰক্ৰিয়াটো বেলেগ আছিলে। কাৰণ কিহৰ কাৰণে বেলেগ আছিল, কিয় বেলেগ আছিল আপোনালোকে জানেই যে জম্মু এণ্ড কাশ্মীৰ আমাৰ ভাৰতৰ এনেকুৱা এখন ষ্টেট হয় য'ত বিভিন্ন ধৰণৰ টেৰৰিষ্ট এটেক হৈ থাকে। ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰ আছে ৰাজ্যখন, আৰু খুবেই এটা সুন্দৰ পৰিৱেশ। যদিহে আপুনি টেৰৰিষ্ট এটেক বা বেলেগ ঘটনাৰ বাহিৰত আপুনি চাব যায়, তাৰ যোনখিনি প্ৰাকৃতিক সৌন্দৰ্য সেইখিনিতো জান্নাত বুলি কোৱা হয় জম্মু এণ্ড কাশ্মীৰখন। কিন্তু তাত আপোনালোকে অকল টুৰিষ্ট হিচাপে যাব পাৰিব। আপুনি তাত যদি স্থায়ীভাৱে বাসিন্দা হ'ম বুলি ভাবিছে নোৱাৰিছে, কিন্তু এতিয়াৰ পৰা পাৰিব। কিন্তু
সেইটো এটা ডাঙৰ নিউজ আৰু তাৰ লগতে বহুতখিনি আনুষংগিক বহুতখিনি কথা আছিল 370 আৰু 35A আণ্ডাৰত। চ' গোটেইখিনি আঁতৰাই দিছে। এতিয়া গোটেই ষ্টেট যিমানখিনি আমাৰ ভাৰতৰ ষ্টেট আছিল গোটেইখিনি ষ্টেটৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন আছিলে সেই ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি জম্মু এণ্ড কাশ্মীৰত এপ্লিকেবল হোৱা নাছিল, কিন্তু এতিয়াৰ পৰা হ'ব। ইউনিয়ন আপোনাৰ সুপ্ৰিম কোৰ্টৰ যোনখিনি অৰ্ডাৰ্ছ আছিল তাত কিছুমান ক্ষেত্ৰত ফ'ল' কৰিব পৰা নাছিলে, বা আপোনাৰ পাৰ্লিয়ামেণ্টত যোনখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন বনায় সেইখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন জম্মু এণ্ড কাশ্মীৰৰ বাবে এপ্লিকেবল নহয়। তেওঁলোকে এক্সট্ৰাকৈ ৰুলছ এণ্ড ৰেগুলেশ্যন বনাইছিল। আৰু ধৰি লওক আপোনালোকৰ বিভিন্ন ধৰণৰ ইলেকশ্যন প্ৰক্ৰিয়াটো আমাৰ যোনবিলাক ৰাজ্যত যোনখিনি ইলেকশ্যন প্ৰক্ৰিয়া হয় সেই ইলেকশ্যন প্ৰক্ৰিয়াটোতকৈ জম্মু এণ্ড কাশ্মীৰৰ ইলেকশ্যন প্ৰক্ৰিয়াটো বেলেগ আছিল। চ' সঁচাকৈ এটা ডাঙৰ এচিভমেণ্ট মোৰ মতে। আৰু গোটেইখিনি কৰি পেলাই বা গোটেইখিনি ভাৰত চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈ পেলাই আজি এইটো এচিভমেণ্ট কৰিলে, আৰু আমি সঁচাকৈ আনন্দিত হ'ব লাগে এই এচিভমেণ্টটো ভাৰত চৰকাৰৰ। আৰু চ' মই আৰু এটা টপিক আপোনালোকৰ মাজত এতিয়া বুজাব বিচাৰিছোঁ যে 370 আৰু 35A যে ৰিমুভ কৰা হ'ল জম্মু এণ্ড কাশ্মীৰৰ পৰা, তাৰ ফলত আপোনালোকৰ কি লাভৱান হ'ব? চ' কি লাভৱান হয় ব'লক চাওঁ। চ' লাভ আপোনালোকৰ হ'ব কি হ'ব জানেনে? মই কৈ আছোঁ। লাভটো হ'ব আপোনালোকৰ এতিয়া আপোনালোকৰ আগতে নন কাশ্মীৰ যোনখিনি কাশ্মীৰৰ বাহিৰৰ ৰাজ্যৰ বাসিন্দা আছিল তেওঁলোকে তাত কোনো ধৰণৰ জব কৰিব পৰা নাছিলে, কোনো ধৰণৰ আপোনালোকৰ পঢ়িবৰ কাৰণে যাব পৰা নাছিলে স্থায়ীভাৱে, তেওঁলোকে কোনো ধৰণৰ প্ৰপাৰ্টি কিনিব পৰা নাছিলে, কোনো ধৰণৰ আপোনালোকৰ তাত ভোটাৰ্ছ ৰাইটবিলাক পোৱা নাছিল। কিন্তু এতিয়া চব পাব। আপুনি যদি অসমৰ বাসিন্দা হয়, আপুনি তাত পঢ়িবলৈ যাবলৈ বিচাৰিছে তেতিয়া পঢ়িবলৈ যাব পাৰিব। তাত যদি আপুনি মাটি কিনিব বিচাৰিছে তেতিয়াহ'লে মাটি কিনিব পাৰিব। আৰু তাত যদি আপুনি জব কৰিব বিচাৰিছে তেতিয়া জব কৰিব পাৰিব। আৰু আপুনি ভোটাৰ্ছ ৰাইট যোনখিনি হয় তেওঁলোকৰ গোটেইখিনি অধিকাৰ আপুনি হ'ব পাৰিব। বৰ্তমান এতিয়া 370 আৰু 35A যোনটো ৰিভোক কৰা হ'ল, যোনটো ৰিমুভ কৰি দিয়া হ'ল আৰ্টিকল 370 আৰু 35A চ' এইখিনি সুবিধা আপোনালোকে পাব। তাৰোপৰি ইউনিয়ন অফ ইণ্ডিয়াৰ যোনখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন আছিল সেইখিনি কাশ্মীৰত এপ্লিকেবল হোৱা নাছিল কালিলৈকে, কিন্তু বৰ্তমান এতিয়া এপ্লিকেবল হ'ব। আৰু তাৰ উপৰিও কাশ্মীৰত বসবাস কৰা ছোৱালীবোৰে নন কাশ্মীৰৰ ল'ৰাক বিয়া পাতিব পৰা নাছিল। তাত তেনেকুৱা ধৰণৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আছিলে যে আপোনালোকে অকল কাশ্মীৰৰ ভিতৰতে বিবাহ হ'ব পাৰিব, কিন্তু এতিয়া সেইটো নহয়। সেইটো আপোনালোকে যিকোনো টেৰিটৰী, অসম হওক, অৰুণাচল হওক, শ্বিলং হওক, ধৰি লওক মেঘালয়, গুজৰাট হওক, কিবা য'ৰে নহওক আপুনি এতিয়া বিয়া পাতিব পাৰিব। য'ৰে ল'ৰা নহওক তাৰ ছোৱালীক আপুনি বিয়া পাতিব পাৰিব। চ' সেইখিনি সুবিধা আছে। তাৰ লগত আৰু কিছুমান সুবিধা আছে। সুবিধাবোৰ আপোনালোকৰ আগত দাঙি ধৰিম মই। আৰু এটা সুবিধা আছিল নেকি কৈ আছোঁ। আৰু চবতকৈ ডাঙৰ লাভটো হ'ব ডাঙৰ লাভটো এইটোৱে কাৰণে কৈছোঁ, আপুনি যদি ভাবিছিল যে কাশ্মীৰখন এদিনে চাব পাৰিম, পাই পেলাই আকৌ গুচি আহিব লাগিব আৰু তাতো আমি স্থায়ীভাৱে বাসিন্দা হ'ব নোৱাৰোঁ, কিন্তু এতিয়া আপুনি মাটি কিনি তাত স্থায়ীভাৱে বাসিন্দা হৈ গোটেই জীৱনটো কাশ্মীৰতে বসবাস কৰিব পাৰিব। ভাৰত চৰকাৰে সেইখিনি সুবিধা আপোনালোকক দি দিছে। চব পইচা গোটাওক, কাশ্মীৰ যাওক, মাটি কিনক, মাটি কিনি তাত বসবাস কৰক। আৰু এতিয়া যদি আপোনাৰ সপোন এটা আছিল যে কাশ্মীৰত এটা ঘৰ হ'ব সুন্দৰ, তাত আমি গৈ পেলাই থাকিমগৈ, চ' সেইখিনি সপোন আপোনালোকে এতিয়া পূৰাব পাৰিব। তাৰ ওপৰত জব ৰিলেটেড হওক, ভোটাৰ্ছ ৰিলেটেড হওক, এডুকেশ্যনেল ৰিলেটেড হওক, বিয়া পাতা ৰিলেটেড হওক, সকলো ধৰণৰ সুবিধা এতিয়া এপ্লিকেবল হৈ গৈছে প্ৰত্যেকজন ভাৰতীয়ৰ কাৰণে। কাশ্মীৰৰ যিখিনি সা সুবিধা অকল কাশ্মীৰৰ মানুহখিনিয়ে উপভোগ কৰি আছিল, কিন্তু সেইখিনি নহয়, এতিয়া আপোনালোকে উপভোগ কৰিব পাৰিব। এটা সুন্দৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ। চ' চেলিউট দিব লাগে ভাৰত চৰকাৰৰ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, বিজেপি চৰকাৰক, ভাৰতীয় জনতা পাৰ্টী চৰকাৰক। আৰু এনেকৈ এচিভমেণ্ট কৰি যাওক আমাৰ চৰকাৰখনে, আমাৰ দেশৰ নাগৰিকসকলৰ কাৰণে চিন্তা কৰি যাওক আৰু বিভিন্ন ধৰণৰ ষ্টেপ লৈ থাকক যাতে সদায় দেশখন আগুৱাই গৈ থাকে। সেইখিনিয়ে মই বিচাৰোঁ। অকল ময়ে নহয়, আপোনালোকে হয়তো বিচাৰে। চ' ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজিলৈ ইমানতে সামৰিলোঁ ভিডিঅ'টো। শেষত এটাই কওঁ, সদায় হাঁহি থাকিব, বেলেগক সহায় কৰি যাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।